Hello everyone, good evening. As I believe পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ যিহেতু আজি মোৰ ইমান বিশেষ একো দেখাবলগীয়া নাই ভাবিছোঁ আবেলিৰ পৰা অকমান ফুৰি আহোঁগে যিহেতু মোৰ ঘৰ আৰু লগতে আপোনালোককো কলেজখনৰ ওচৰৰ পৰিৱেশটো দেখাওঁ সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু এটা কাৰণ আছে বাৰু সেইটো হৈছে মই এটা ৱাল হেংগিং বনাইছিলোঁ ঘৰতে মানে চিলাই কৰি পেলাই ফ্ৰেমত তেনেকুৱা এটা ৱাল হেংগিং বনাইছিলোঁ তাকে ভাবিছোঁ আপোনালোককো অকণমান দেখাওঁ আপোনালোকে চাব কেনেকুৱা লাগিছে মই বনাব পাৰিছোঁনে নাই সেইকাৰণে ভালকৈ কৰা নহ'লে ভিডিঅ'টো মই কেনেকৈ ধৰণে বনাইছোঁ মানে মোক ভিডিঅ' কৰি দিয়া মানুহ নাই মাহঁতে নিজৰ কামেই কৰি থাকে আৰু মায়ে ইমান ভিডিঅ' কৰিব নাজানে সেইকাৰণে মোৰ ভিডিঅ' কৰিবলৈ মানে ফোনটো ধৰি দিবলৈ মানুহ নাই সেইকাৰণে মই যিকণ পাৰিছোঁ সেইকণ অকণমান কৰি থৈছোঁ তাকে আপোনালোকক বোলো তাকে আপোনালোককো দেখাওঁ সেইকাৰণে তাকে আজি সেইটোকো দেখাম আপোনালোকে যদি মোৰ ৱাল হেংগিংটো ভাল লাগে আৰু মই যদি আপোনালোকে বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব মই আকৌ যিহেতু এটা বনাম সেইটো বনাওঁতে মই এবাৰ ভিডিঅ'টো ধুনীয়াকৈ প্ৰথমৰ পৰা কৰি ৰাখিবলৈ চেষ্টা কৰিম যদি আপোনালোকে ভাবে যে প্ৰথমৰ পৰা ভিডিঅ'টো কেনেকৈ বনাইছা চাম বুলি যদি ভাবে তেনেহ'লে মোক কমেণ্ট কৰি জনাব মই গোটেইটো কেনেধৰণে বনাইছোঁ সেইটো দিবলৈ আপোনালোকক চেষ্টা কৰিম তাকে আৰু তেনেহ'লে ভিডিঅ'টো চাই থাকক আজি আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে বলক এতিয়া আমি ফুৰিবলৈ ওলাই আহিছোঁ আৰু তেনেহ'লে বলক মোৰ লগত এলটেকে কলেজ চাব যাওঁ Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah. আমি পালোহি লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় এখন গেটখন ফাৰ্ষ্ট গেটখন তাৰপিছত আৰু এখন গেট পাম এখন ছেকেণ্ড গেটখন আগতে এখনে মেইন গেট আছিলে তাৰপিছত এখন তাত বনাই দিয়াৰ কাৰণে এখন এতিয়া সেইখন প্ৰথম যোনখন লিখিছিলে সেইখনেদি সোমাই আৰু এখনেদি ওলাই আৰু ছুটিৰ টাইমত এতিয়া বন্ধ হ'ল ভিতৰত বেলেগ ভিতৰলৈ গৈ দেখাম বাৰু আমি এতিয়া ঘৰলৈ উভতি আহি আছোঁ গোটেই কলেজখন ভালকৈ দেখাব নোৱাৰিলোঁ পিছফালে আৰু আছে মই অকণমানহে দেখাইছোঁ যিহেতু বতৰটো বহুত বেয়াকৈ আহিছে বৰষুণো এটোপাল দুটোপাল পৰিছে সেইকাৰণে ঘৰলৈ গুচি আহিলোঁ আৰু পিছত বেলেগ আপোনালোকক মই ভালকৈ গোটেই কলেজখন দেখাবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় আৰু তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব তেতিয়া মোৰ ভাল লাগিব আপোনালোকে যদি কমেণ্ট কৰে আৰুনো কি ক'ম তেনেহ'লে ভিডিঅ'টো চাই থাকক দেখিব আৰু এতিয়া ৱাল হেংগিংটো মইনো কেনেকৈ বনাইছোঁ কিন্তু জনাব কিন্তু দেই মই ভালকৈ বনাব পাৰিছোঁনে নাই পৰা যদিও বেয়া লাগিছে বেয়া হৈছে বুলি কৈ দিব ভাল হ'লেও ভাল লাগিছে বুলি ক'ব আৰু বেয়া হ'লে বেয়া হৈছে বুলি কৈ দিব মই বেয়া নাপাওঁ তেতিয়াহে মই আৰু ভালকৈ বনাব পাৰিম জনাবলৈ মানে যত্ন কৰিম সেইকাৰণে কমেণ্ট এটা কৰিব আৰু তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক এই ৱাল হেংগিংটো বনাওঁতে আপোনালোকক ফাৰ্ষ্ট এইকেইটা বস্তু দৰকাৰ হ'ব